বৰাক যেতিয়া জীয়াই আছিল সেই সময়ত এনেকুৱা পুলিচ প্ৰশাসনে তেখেতক নিৰাপত্তা প্ৰদান কৰা নাছিল। কিন্তু আজি জুবিন গাৰ্গক যিকেইজন ব্যক্তিয়ে হত্যা কৰিলে সেইকেইজন ব্যক্তিক নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে পুলিচ প্ৰশাসনে উঠি পৰি লাগিছে। কিহৰ কাৰণে পুলিচ প্ৰশাসনে উঠি পৰি লাগিছে? জুবিন গাৰ্গৰ হত্যাকাৰীক চৰকাৰ প্ৰশাসনে ৰক্ষণাবেক্ষণ দিছে। তাৰ কাৰণে কোনো এজন কয়দিন থকা জেলত তেখেতসকলক ৰখাৰ ব্যৱস্থা কৰিছে। আমাৰ এটাই বস্তু কথা, আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিবই। হয় তেখেতসকলক ফাঁচি দিয়ক, নহ'লে ৰাইজৰ আগত এৰি দিয়ক। এটাই কথা, হয় ফাঁচি দিয়ক, নহ'লে আমাক দিয়ক। এনেকুৱা ৰাজনীতি কৰা আমাক মুখ্যমন্ত্ৰীৰ প্ৰয়োজন নাই, য'ত নেকি হেমন্ত বিশ্ব শৰ্মাই ঋণিকে ভূঞাক বাছৰ স্বাৰ্থত এনেকুৱা ৰাজনীতি কৰি আছে। গতিকে এনেকুৱা ৰাজনীতি কৰা মানুহক আমাক প্ৰয়োজন নাই। মুখ্যমন্ত্ৰীৰ পৰা অতি সোনকালে পদত্যাগ কৰক আৰু এনেকুৱা এখন কাৰাগাৰ 2000জন মানুহ ৰাখিব পৰা কাৰাগাৰ এখন আজিলৈকে কোনো এজন ব্যক্তি ৰখা নাই, বাছব চাইছে। গতিকে এই আমি সিদ্ধান্ত মানি লোৱা নহ'ব, কোনোপধ্যে মানি নলওঁ আমাৰ বাক্সাবাসীয়ে। কাৰণ জুবিন গাৰ্গে আজিলৈকে কোনো ৰাজনীতি ভাল পোৱা নাছিল, ৰাজনীতিৰ মাজলৈকে যোৱা নাছিল। আজি সেই হেমন্ত বিশ্ব শৰ্মাই এই ৰাজনীতিৰ মাজলৈ সেই জুবিন গাৰ্গ কিয় টানি আছে বাৰে বাৰে? এই আমাক প্ৰত্যুত্তৰ দিব লাগিব, নহ'লে আগন্তুক ইলেকশ্যনত সেই প্ৰত্যুত্তৰ অসমবাসীয়ে হেমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিব।